বেছি চাল হৈছে বেছি চাল হৈছে না বেছি চাল হৈছে তাৰ মোক চকা দাম মানুহ এটকান দি ভালহে আছে দে ভাল আছে না ভাল 20 কেজি 10 কেজি এনেকা লয় বোলে হয় লয় 15 কেজি 20 কেজি 30 কেজি লৈকে লয় 30 কেজি লৈকে হয় এজনে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ মই বৰ্তমান আজি উপস্থিত আছোঁ গোলাঘাট জিলাৰ চাংখাতি যিটো চেণ্টাৰত আমি শুনা জানামতে যিহেতু চাংখাতিৰ এই চেণ্টাৰত যিহেতু গোলাঘাট জিলাৰ ভিতৰত আটাইতকৈ বেছি যিহেতু গাহৰি মাংসৰ মানে জনজাত এই হিচাপে আমি ইয়াৰ আজিতো সেই বিষয়টো জানিম যে গাহৰি মাংস কিয় ইমান ইয়াত চেল হয় ক'ৰ পৰা ক'ৰলৈকে ৰাইজে ইয়াত বজাৰ কৰিব আহে এইবিলাক আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাবলৈ মই চেষ্টা কৰিম গাহৰি মাংসৰ কাৰণে কিয় ইমান বিখ্যাত জনজাত ঠিক ইয়াৰে যিটো বজাৰ কমিটিৰ সভাপতি তেখেতৰ পৰা আমি কিছু কথা জানিম পোনপ্ৰথমে মোৰ চেনেলত আপোনাক স্বাগতম জনালোঁ ধন্যবাদ আপোনাৰ নামটো মোৰ নাম ঠাণ্ডাৰাম বিশ্বকৰ্মা হয় আপুনি বজাৰৰ কি হয় মই প্ৰেচিডেণ্ট হয় এইটো বজাৰ আজিলৈকে কিমান বছৰৰ পৰা প্ৰায় 30-40 বছৰৰ পৰা 30-40 বছৰ মই জনামতে ইয়াত আটাইতকৈ গোলাঘাট জিলাৰ বেছিকৈ গাহৰি মাংস ইয়াত চেলিং হয় বুলি মই জানো জানিছোঁ বা শুনিছোঁ এইটো কথা হয়তো না সত্য কিয় ইমান হয় ইয়াতে কিয় সময় হয় মানে ইয়াত পূৰ্বৰ পৰাই এনেকৈ গাহৰি মানে মাংস বিকি থাকে তাৰপিছত কি হ'ল বাহিৰত বহুত দাম থাকে এতিয়া কমচে কম 100 টকাৰ পৰা 50 টকালৈকে ডিফাৰেঞ্চ আমাৰ ইয়াত অলপ ল' ৰেটত পায় আৰু কম ৰেটত পায় আৰু তো সেইকাৰণে ফিক্স ৰেট আছে নেকি প্ৰতিটো দিন প্ৰকৃত ফিক্স ৰেট আমি 300 টকাকৈ দিয়ে তাৰপিছত কি হ'ল ইয়াত মানে বহুত মানুহ অহা যোৱা সমাগম থাকে তেওঁলোকে ইয়াত গাহৰি দেখিলে নামি পেলাই খন্তেক নামি হ'লেও গাহৰি মাংস লৈ যায় ইয়াৰ পৰা ডিমাপুৰ উখা ভাণ্ডাৰী এইফালে গোটেই মানে নগাবিলাক অহা যোৱা কৰি থাকে তেওঁলোকে খন্তেক ৰৈ হ'লেও গাহৰি মাংসটো ক্ৰয় কৰে এইটো ৰ'ডটো কি নাগালেণ্ড ৰ'ড নেকি এইটো নাগালেণ্ড লিংক ৰ'ড ইয়াৰ পৰা এনে নাগালেণ্ড ক'ত অহা যোৱা ক'ৰ পৰা ক'ৰলৈকে অহা যোৱা হয় ইয়াৰ পৰা ধৰি লওক ডিমাপুৰ কহিমা এইফালে যায় আকৌ এইফালে যায় টুৱেনচাঙৰলৈকে যায় উখা ভাণ্ডাৰী চাইনিজ বাগটি এইবিলাক জেগাত মানে লিংক আছে এই ৰ'ডটো হয় নাগালেণ্ড ৰ'ড লিংক ৰ'ড আৰু তাৰপৰা ইয়াৰ পৰা নাগালেণ্ড কিমান মান দূৰ এইটো চেণ্টাৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ হ'ব ন 22 কিলোমিটাৰ আৰু বৰ্ডাৰলৈকে হ'লে 5 কিলোমিটাৰ আছে বৰ্ডাৰলৈকে 5 কিলোমিটাৰ কিন্তু এটা বস্তি বা গাঁওবিলাক 20-22 কিলোমিটাৰ দূৰ তেনেকৈ হ'ব বৰ্ডাৰ কিনাৰে নাগা আছে এইবিলাকো ইয়াতে চাগে বজাৰ আহে গোটেইখিনি আহে ঠিক আছে অকল গাহৰি মাংস নহয় ইয়াত বিভিন্ন বস্তু মাছ আছে শাক পাচলি আৰু অন্যান্য বিভিন্ন সামগ্ৰীৰ কাৰণে তেওঁলোকে আহে ইয়াতে ডেইলি বজাৰ ইয়াতে চব্জি পাচলি ক'ৰ পৰা বেছি আহে ইয়াতে না ইয়াত লোকেল চব্জিয়ে ওলায় আমাৰ ওচৰে পাজৰে বহুত খেতি কৰে কি মানুহ আছে ওচৰ চবৰে ইয়াত বিশেষকৈ বড়ো অসমীয়া গোৰ্খাসকল আছে আৰু আদিবাসীসকল আছে অসমীয়া আছে তেনেকৈ গোটেইখিনি মানুহ হয় ইয়াত মানে মিক্সাৰ বুলি ইয়াত জাতিৰ লগত কথা নাই সকলো জনজাতিয়ে একেলগে বাস কৰে আৰু সকলোৱে মিলা মিলিয়ে চলি থাকে ইয়াত খুব ধুনীয়া পৰিৱেশ মানে অলপ ডিচিপ্লিনো আছে মানে চাফা এটা পৰিৱেশ দেখি পাইছোঁ যিহেতু চাৰিফালে ইয়াতে চাৰিআলি হয় ন এইফালে চাৰিআলি এইফালে ক'ত যায় এই চাৰিআলিৰ পৰা আপোনাৰ এইফালে সৰু পানী যায় উৰিয়াম ঘাট এনেকুৱা এইফালে গোলাঘাট যায় মেৰাপানী তেনেকুৱা এইফালে নাগালেণ্ড যায় চিধা দয়ালপুৰ এইফালে আপোনাৰ গেলাবিলৰ পৰা এইফালে ডিমাপুৰলৈকে যায় নাগালেণ্ড আমি গাহৰিত এইবাৰ আজি কি দামত কি ৰেটত চলিছে বেছিভাগ দাম জানে দিনে 2 কেজি 300 টাকা কিলো ন ইয়াতে আমাৰ গাহৰি মাংসখিনি মাংসৰ
এক্সট্ৰা আৰু মাথা ঠেং পেটু এইবিলাক এক্সট্ৰা মাথা মাথা ঠেংবিলাকে এক্সট্ৰা হয় মাথা ঠেংবিলাক 250কৈ বিক্ৰী হয় তাৰপিছত ভাল মাংসখিনি কলিজাৰ লগত মিলাই পেলাই এইটো 300 টকা ৰেটত হয় আমাৰ ইয়াত ফিক্স ৰেট এনে ইয়াত কেইটা মই শুনামতে মানে কেতিয়াবা 50টালৈকে গাহৰি ইয়াত চেল হোৱা বুলি এনেকৈ আছে মানে এই 50টালৈকে শেষ হোৱাটো ক'ৰবাত যদি ফেষ্টিভেল পাতে বা চবেই ইয়াতে পাম বুলি আশা কৰি আহে চব ফেষ্টিভেলবিলাক ধৰি লওক এতিয়া খ্ৰীষ্টমাছ হেপী নিউ ইয়েৰ মাঘৰ বিহু ভোগালী বিহু ৰঙালী বিহু এনেকুৱাবিলাকত পাৰ ডে 50ৰো ওপৰত চেল হয় আৰু চেল হয় ইয়াত 50 পিচ তাৰ ওপৰত চেল হয় আৰু এখন দোকানত যাম নামটো কি আপোনাৰ উত্তম নাৰ্জাৰী গাহৰি মাংস কাটা চব বড়োই নেকি চব বড়োই ন এই গাহৰি চাপ্লাই ক'ৰ পৰা আহে ইমান আমি মানে গাঁৱে গাঁৱে কালেকশ্যন কৰোঁ গাঁৱে কালেকশ্যন এনে ইয়াতো চালানী নাহে চালানী নাহে ইয়াত চালানী চেলিং নহয় চব লোকেল ন তাৰ কাৰণে ইয়াত বেছিকৈ ক'ৰ মানুহ ল'বলৈ আহে ইয়াতে আমাৰ ইয়াত মানে পাব্লিকো আহে লোকেল আৰু নগা বেছি চলে ইয়াত নগা বেছি চলে ন শুনি পাইছোঁ নগা যদি এজন মানুহে আহে এজনতে 20 কেজি 10 কেজি এনেকুৱা লয় বোলে হয় লয় 15 কেজি 20 কেজি 30 কেজিলৈকে লয় 30 কেজিলৈকে হয় এজনে কাৰণ ইয়াত মানে লোকেল ফ্ৰেছ গাহৰি পাই যে সেইটো কাৰণে হয় তাৰ কাৰণে এইটো মানে সপ্তাহৰ কাৰণে লৈ যোৱা হয় আৰু এনেকৈ কেইটা ডালা আছে আমাৰ ইয়াত এতিয়া টোটেল আপোনাৰ 8টা আছে 8টা ডলা ন ঠিক আছে আৰু নেক্সট আমি আৰু সুধিম আজি কেইটা গাহৰি চেল এতিয়ালৈকে ৰাতিপুৱা কেইটা গাহৰি এইটো 2টা গাড়ী আছে আমাৰ ইয়াত 2টা এই আমি যেনিবা ইয়াত টোটেলটো 7টামান আছে 7টামান ন আজি ইয়াতে 2টা এইটো চাঙত 2টা চাওক মাথা 2টা ন 2টা মাথা মানে এইটো ৰাতিপুৱা কেইটাত কাটিলে আমি 5টাতে কাটো ৰাতিপুৱা 5টাৰ পৰা এতিয়া 10টা বাজিলে ন 2টা গাহৰি খতম হ'বলৈ হৈছে আৰু অলপ আছে 5 কেজিমান আছে ন আৰু দিনত এনে কেইটামান গাহৰি আপুনি এটা ডালাত কাটে 10টা মাৰো ডেইলি এটা ডালাত 10টা এতিয়া 8টাত 80টা গাহৰি ইয়াতে চেল হয় 80টা গাহৰি মামুলি নেকি এইটো অসমৰ ভিতৰত বিখ্যাত বুলি ক'ব লাগিব নেকি অসমৰ ভিতৰত বিখ্যাত এইটো হ'ব মানে কিয় আমাৰ বিভিন্ন জেগাত আমি গাহৰি কাটাটো দেখে মানে এটা এনেকৈ টাউন চাউনত হ'লেও 10টা বেছিকৈ 20টা গাহৰি চেল কৰে কিন্তু এই সৰু এটা মানে চেণ্টাৰ নহয় বেছি ডাঙৰ নহয় তাতে যদি কম হ'লেও 50টা ডেইলি একদম 50টা ইমান চাপ্লাই ক'ৰ পৰা আহে গাহৰি চাপ্লাই নাহে ইয়াত আমাৰ অকল নিজে কালেকশ্যন কৰোঁ আমি গাঁৱতে আৰু গোটেই গোলাঘাট এনে নাগালেণ্ড গাহৰি পোহা নহয় নেকি এইটো নাগালেণ্ড নহয় আমাৰ প্লেনৰ হে ন প্লেনৰ গাহৰি মানে লোকেল গাহৰি আছে এনে ইয়াত গাহৰি গম পাব নহয় আপোনালোকে এইটো দেখক আমিতো চিনি নাপাওঁ ইমান ধুনীয়া এইটো আপুনিতো এইটো চালানি ক'ব নেকি তাত আমিতো চিনি নাপাওঁ যিকোনো চব লোকেল আৰু ন লোকেল তাৰ কাৰণে ইয়াৰ মাংসখিনি ভৰিবিলাক দেখিছে নাই চব লোকেল এইটো চালানি গাহৰিটো বহুত ডাঙৰ হ'ব ন এটা চিন পাই সিহে গম পাব হয়তো আমিতো লোকেল এইকেইটা চব লোকেল ন ইমান ধুনীয়া ঠিক এইবিলাক তাৰ কাৰণে ইয়াৰ গাহৰি চবে মানে বেছিকে চব জনজাত আৰু ফেমাছ বহুত জাগাত আহে ইয়াত মানুহ লোকেল গাহৰি পায় লোকেল বস্তু পায় বুলি লোকেল গাহৰি পায় বুলি এইটো বস্তু ইয়াত আহা হয় তাৰপিছত দূৰৰ পৰা আহে ইয়াত ল'বলৈ ন এনেই বেছিকে দূৰ ক'ৰ পৰা আহে ইয়াতে ইয়াৰ নাগালেণ্ডতো চব ডিমাপুৰ কোহিমা হওক ইফালেতো ৰাস্তাটো ইটোৱে নহয় জানো ইফালে আহি যায় চব ইয়াতে লৈ যায় ন আমাৰ নিজৰ গাঁৱৰ এৰিয়া মানুহকেইটা লৈ লোকেল গাহৰি খুব খাবলৈ ধুনীয়া তাৰ কাৰণে ইয়াত বেছি চেলিং হয় ইয়াত আমি আৰু কিছু কথা জানিম বন্ধ থাকে নেকিতো আমাৰ প্ৰায়ভাগ বন্ধ নাথাকে প্ৰতিটো দিনেই খোলা থাকে দেওবাৰ হওক দেওবাৰেতো এনেও প্ৰায়ভাগটো আমি কম আৰু যেনিবা নাগা গাড়ী কম চেলিং হয় না লোকেলৰ কাৰণে মাৰা মানে যেতিয়া নাগা গাড়ী চলিব তেতিয়া বেছি বজাৰটো ঠিক হয় আৰু ন লোকেলটো কিমান খাব নহয় জানো তেতিয়া যিদিনাত নাগা গাড়ী বা দেওবাৰে অলপ কম হয় ন দেওবাৰে মেক্সিমাম 5টাতো যায় এটা ডালাত না ডেইলি 5টা দেওবাৰে হ'লেও যায় আৰু এটা কথা মানে আমি বুজি পোৱা মতে ইয়াত পিচ হিচাপত নিকিনে ন গাহৰিটো ওজন হিচাপত অনা হয় এটা গাহৰি ডাইৰেক্ট গোটাকে জোখে ন কিমানকৈ ইয়াত আজিকালি চলি আছে আমি এতিয়াতো মেক্সিমাম আমি 200কৈ লৈ আছোঁ 200 আপোনালোকে 300 গোটাকে লাভটো আহে লাভটো সেনেকৈ আৰু চাই মানে
ইয়াত কিবা যেহেতু যোন মালিক গাহৰি মালিকো নমৰে আপোনালোকে নমৰে মানে এইটো ডাইৰেক্ট ফিক্স হৈ গ'ল আৰু ন বাচিলে যিমান বাচিব থাকিলে যিমান থাকিব এইটো এটা ভাল মানে এটা কি ক'ব পদক্ষেপ যিহেতু যোনবিলাকে গাহৰি পুহিছে তেখেতলোকৰো কিছুমান অসুবিধা নাহে যিহেতু ডাউট নাথাকে পিচ হিচাপে কেতিয়াবা ডাউট থাকে আপোনাৰ কেইটা গাহৰি আজি কাটিলে ইয়াত আপোনালোকৰ তিনিটা চা এটা ডালাত তিনিটাই গুচি গ'ল নাই আৰু অলপ আছে ইয়াত এটাৰ মানে অলপ মানে 30% আছে আৰু না এটাৰ তিনিটা দুটা খতম তাৰ এটাৰ 30% ঠিক আছে খুব ধুনীয়া আপোনাৰ কেইটা ইয়াতে দুটা মাথা দেখিছোঁ দুটা কাটিলি না নিজৰ নিজৰ পাৰ্মানেণ্ট কাষ্টমাৰ আছে নেকি আছে এনেকাই আৰু এনেকা ন তাৰ কাৰণে ইয়াত কাৰো নাবাচে মানে নিজৰ নিজৰ পাৰ্মানেণ্ট কাষ্টমাৰ আছে ঠিক আছে চব মিলাই এটা নাগানী গাড়ী আহি নাগালেণ্ড গাড়ী सुनायखौ देखाय ओरैजाय बोरैया खासि नखराथ' गुन्धायथ' 1000 लाख আছে 1000 लाख কিমান ল'ব 1000 এইটো দিব না नोंनिनो मांसखौ बिसिने फालाबि হয় গাহৰি মাংস ল'ব আহিছে আমি ডবল হালিছে কিমান দিব আপুনি আমি দি আয়ু কেজি আছে মাংস আছে খাদ্য হালা নাই হয় আৰু এইটো 2 কেজি দিবে কোনটো আলিব ফ্ৰেছ ಇದು ಅಲ್ಲಿ দিব ಇದು 1.5 কেজি তো কোন লাগা আই আপন লাগা না তুই লাগা লব এটা আপন লাগা না এটা 1 কেজি না এইটো কাটি না কেজি লব কেং লাগা দিব মনসা কাছি লাগা আছে ওই তো সার্টিফিকেট আছে তো আমি অলপ আলোচনা কৰিম যেটো নাগালেণ্ড পৰা দিদি অলপ আহিব এইটো গাহৰি ইয়াৰ পৰা গাহৰি কেনেকুৱা পায় খাবলৈ আমাখান ভাবি কিনা লোৱা দ আৰু আহা যা লগা না ইয়াতে লৈ থাকা দ লোকেল আছে দুবৰা টেষ্টটো আলাগ আছে না টেষ্টটো আলাগ আছে বেলেগৰ পৰা ইয়াত টেষ্টটো আলাগ আছে আলাগ আছে কিমান বছৰৰ পৰা ইয়াত লৈ আছে গাহৰি মাংস বেছি চাল হৈছে না বেছি চাল হৈছে তাৰ কাৰণে ইয়াতে লৈ থাকে ন ইয়াতে লৈ থাকে ইয়াৰ গাহৰিটো লোকেল গাহৰি না ক'ৰ পৰা আহিছে আমাখান ডিমাপুৰ পৰা বাংটি বস্তি যাই আছে লঠা দঘু চেলিব্ৰেট কৰিবলৈ এতিয়া 7 নৱেম্বৰ আপোনাৰ ঘৰটো সংগ্ৰ টাউন ঠিক আছে আপোনালোকে চবে আহিছে চবে দুইজন একে আছে গাহৰি লৈছে আৰু ন গাহৰি মাংস লৈছে কিমান লৈছে আপুনি 2 কিলো লৈছে আৰু মাংস কাটা মানুহ এটকান ভালহে আছে দে ভাল আছে না ভাল মানুহ আছে ন আৰু ওজন কৰিব এইটো কমটিবিত নিদিয়ে ওজন কৰাতে কমটি নিদিয়ে ঠিক ঠাক দিয়ে ভাল মানুহ আছে ন ভাল মানুহ আছে তাৰ পৰা ডিমাপুৰ নলৈ কিনে ইয়াতে লৈ থাকে ডিমাপুৰৰ পৰা নলোৱাকে ইয়াতে আহিছে ন ঠিক আছে আপোনালোকে দেখিলে যিহেতু ইয়াত সঁচাকৈ বহুত গাহৰি মাংস চেল হয় আৰু ইয়াত ফ্ৰেছ মাল পায় সকলোৱে গাহৰি খায় ইয়াতে মানে বেছিকৈ নাগালেণ্ডৰ পৰা গাহৰি মাংসটো ল'ব অহা হয় আৰু বহুত দূৰৰ পৰা আপুনি ক'ৰ পৰা আহিছে ডিমাপুৰ পৰা আহিছে ন বস্তিৰ পৰা যাই আছোঁ যাই আছে ঠিক আছে আপোনাৰ ঘৰটো এইটো উখা পানী আছে গাহৰি লৈছে আপুনি গাহৰি লৈছে থেংক ইউ ধন্যবাদ থাকিল যিহেতু আমি আজি নিশ্চয় গম পালে এটা ডালাত এতিয়ালৈকে 3টা কাৰোবাৰ 4টা 2টালৈকে গ'ল চেলিং হ'ল
তাৰ কাৰণে যিহেতু বুজি পালোঁ যে ইয়াত সঁচাকৈ গাহৰিৰ এটা মানে এটা মানে ফেমাছ বুলি ক'ব লাগিব বুজি পালে আপোনালোকে সকলোৱে বুজি পালে যে ইমান যে ইয়াত গাহৰি মাংস চেলিং হয় কিহৰ কাৰণে হয় এইটো আপোনালোকে সম্পূৰ্ণ অৱগত বা জানিলে থেংক ইউ